Hello guys, স্বাগতম আজি নতুন ব্লগৰ ভিডিঅ'লৈ। মনলে উভতিয়া হেলো ৰালি তুৰে মোৰে তেতি দেৱালি বাবুদাক লগ পালো আৰু বাবু দাদাই ক'লে ময়ো যাম বুলি সেইবাবে বাবু দাদাকো লৈ ল'লো আৰু আমি এতিয়া যাই আছো আমি অলপ ফুৰিব যাওঁ সাইক্লিং বহুত দিন কৰাও নাই আজি সাইকেল চলাই অলপ বিহুতে বোলে কাটিব মোকে কাৰণ বোলে মই এটা গাহ আপোনালোকে এইটো দেখিছে এইটো দুৰ্গা মাৰ মন্দিৰ হয় এইটো বামুণ পাৰ্ট আছে গাইছ এইটো মা দুৰ্গা মন্দিৰত যেতিয়া সন্ধিয়া সময়ত লাইট দিছে এতিয়া এইটো লাইট ইয়াতে আছে আৰু এইটো আৰু মোৰ ইয়াতে বহুত বছৰ পুৰণা এটা বন্ধু এটা লগ পাইছোঁ এইটো ইয়াতে প্ৰথমতে আমি চিনাজু শুকাই লৈ ভিতৰলৈ যাওঁ ইয়াতে এটা দেখা কৰি লওঁ সেয়া কৰি উঠিলোঁ আৰু গাইছে লাহে লাহে এয়া সন্ধিয়া হ'ব ধৰিছে আৰু এইটো মন্দিৰৰে ইয়াতে কাষতে এটা পুখুৰী এটা আছিলে এইটো পুখুৰী গাইছ মই এটা কথা ক'ব পাহৰিলোঁ ইয়াতে এই মন্দিৰটো মহবলিও দিয়া হয় প্ৰত্যেক বছৰে গাইছ মই আহি থাকোঁতে এইখন ঘৰত দেখা পালোঁ আৰু ইয়াতে লাইটিংটো বঢ়িয়া কৰিছে দুৱাৰমুখৰ গেটত আৰু যিবিলাক গছৰ গাইছ নৱৰাত্ৰি ছিজন চলি আছে আৰু নৱৰাত্ৰি আপোনালোকক বিশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানলৈকে বাই